Hi guys, নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল NP আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। তো এইটো আচলতে ব্লগ চেনেলে হয়, আমি খুলিছিলোঁ। তো এতিয়া লকডাউন যিহেতু ক'তো ঘূৰিব কৰিব যাব পৰা নাই, তো সেইকাৰণে আমি দুটাই মিলি পেলাই মানে সৰু সৰু মানে ভিডিঅ' বনাইছোঁ কমেডি তেনেকুৱাই। তো সেইকেইটাকে আজি আপোনালোকৰ মাজত দিওঁ, চাওক কেনেকুৱা লাগে। তো ভিডিঅ'কেইটা যদি ভাল পায় আপোনালোকে লাইক ছাপোৰ্ট কৰিব, যাতে আমি আগলৈ যাতে ভাল ভাল ভিডিঅ' বনাব পাওঁ আৰু আমি সময় সুবিধা পালে আপোনালোকৰ মাজলৈ ব্লগো লৈ আনি থাকিম। তো এতিয়া আজিৰ কাৰণে এইকেইটাকে চাই লওক, ছাপোৰ্ট কৰিব গাইজ, যাতে আগলৈ যাতে ভাল ভাল ভিডিঅ' আমি বনাব পাওঁ, চাবই লাগে আৰু। তো ভিডিঅ'টো এতিয়া চাই লওক। আজি মানে কেছটো কি হ'ল, মই মানে বহুত দিন এতিয়া ঘৰত সোমাইছোঁ, তো লকডাউন চবতে ওলাই কৈ যাব নোৱাৰোঁ। তেও মানে আজি ক'লোঁ বোলো না যামেই, যি আছে যি নাই মই যামেই। গৈ পেলাই ধুনীয়াকৈ টাউনলৈ যাবলৈ ওলালোঁ, ঘূৰি কৰি আহোঁগৈ বোলো অলপ। ঘৰৰ মানুহে কৈছে না নাযাবি, এনেকৈ আইন জ্বলি আছে, পুলিচে মাৰিব কৰিব। মই বোলো কি আছে, সেই মোক নামাৰে বোলো, লগত মাস্ক আছে, কি হ'ব আৰু ধুনীয়াকৈ ঘূৰি কৰি আহোঁগৈ বোলো। গ'লোঁ টাউনত, ধুনীয়াকৈ আহি ঘূৰিলোঁ কৰিলোঁ, খাই বৈ এতিয়া ধুনীয়াকৈ আহি পেলাই ঘৰত সোমাইছোঁহি। ক'ত মোকতো একো নহ'ল, না মোক পুলিচে মাৰিলে না কি হ'ল, মোৰতো একো নহ'ল। মানুহবিলাকে মানে এনেই হেৰি কৰি থাকে আৰু মানে বুজিছেনে। কি হ'ল, পুলিচে মাৰ এতিয়াও বিষাই আছে বে, চিন বহাই দিছে বে। চৰি আজি কি হ'ল জানানে? কি হ'ল? গোটেই চুলিডাল সৰাই লোৱা আৰু চুলি দেখোন আছেই। নহয় নহয় কি হেল্ল' ফ্ৰেণ্ডছ, তইতো মানে বহুত পঢ়া হয়। তোক আজি মই প্ৰশ্ন এটা সুধিম, কি সুধিবি বে? তই পাৰিবি? পাৰিবি? য়েছ। লোহাৰ এটুকু পানীত ডুবি গ'লেও য়েছ। পানী জাহাজ এখন লোহাৰৰ কিয় ডুবি নাযায় পানীত? দাদা, সকলো ভগৱানৰ লীলা। পাইছ যা যা, এইবিলাকে আৰু আজিকালি পোৱালি উন্নতি হ'ব দে। আজি মানে এই কবিতা এটা মাতি পেলাই শুনাব আপোনালোকক। গোৱা। নমস্কাৰ গাইজ, আজি মই কবিতা এটা গাই শুনাম। সকলোৱে যেন মোক ছাপোৰ্ট কৰিব যে ৰাইজ। শুনি আমাৰ গাঁও উন্নতি নিচলে ভৰা, তাৰে এজনী পতাব নোৱাৰিলোঁ কি শুনো ডেকা ল'ৰা। তই থুট আহিব নালাগে, যা মই গাম যা। কবিতা এটা মাতিব নাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। তো আগলৈ এনেকুৱা ভিডিঅ' বনাওঁ যাতে পাৰোঁ, ইমানে ছাপোৰ্ট কৰক। আৰু ব্লগ চলগ দিয়ে থাকিম মাজে সময়, এতিয়া ওলাই যাব পৰা নাই। আৰু ফ্ৰেণ্ডছ, ইমানে ছাপোৰ্ট কৰক যাতে আমি যে আগলৈ যে ভাল ভাল ভিডিঅ' বনাই যাতে আপোনালোকক দিব পাৰোঁ ইউটিউবত। তো ইমানে ছাপোৰ্ট কৰক, আপোনালোকৰ মৰম পালে আগবাঢ়ি যাবলৈ পাৰিম। তো আজিলৈ বাই বাই বাই। হাঁহে মাহে খোৱা অসমীয়া, বিহুতে বলিয়া অসমীয়া, দুখ বেদনাৰে জীৱন পুৰালি হাঁহিব শিকিল তই এতিয়া তই।